মোৰ প্ৰিয় দৰ্শকসকল, আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। বেছিভাগ মানুহেই ৰাতি শুই থকাৰ সময়ত মোবাইলটো নিজৰ ওচৰতে ৰাখি ভাল পায়। হয়তো মোবাইলটো গাৰুৰ তলত ৰখা হয়, নহ'লে মূৰৰ শিতানত ৰাখে। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। ৰাতি ফোনটো ব্যৱহাৰ কৰে আৰু তাৰ পিছত ওচৰত ৰাখি টোপনি যায়। কিছুমানে এলাৰ্মৰ বাবে ফোনটো ওচৰত ৰাখে। কিন্তু আপুনি জানেনে, এই মোবাইলৰ প্ৰভাৱ স্বাস্থ্যৰ বাবে বিপদজনকো হ'ব পাৰে। বহু লোকৰ ৰাতিপুৱা মূৰৰ বিষ হয়, খিংখিঙীয়া হৈ থাকে, চকুত বিষ হয়, কিন্তু তেওঁলোকে গমকে নাপায় যে মোবাইলৰ বাবেই হৈছে। আজি আমি আপোনালোকক ক'ম যে যদি আপুনি ফোনটো কাষত ৰাখি শুই যায়, তেন্তে কি ক্ষতি হ'ব পাৰে। শুই থকাৰ সময়ত মোবাইল ফোনটো কিমান দূৰত ৰাখিব লাগে, ৰাতি ফোন ব্যৱহাৰ কৰাৰ নিচা কেনেকৈ এৰিব পাৰে, এই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। মোবাইল ফোনত এক ক্ষতিকাৰক বিকিৰণ থাকে, যিবোৰ অবিৰতভাৱে ওলাই থাকে। ইয়াৰ প্ৰভাৱ মানুহৰ মনৰ বাবে অতি ক্ষতিকাৰক, যেনে মূৰৰ বিষ, পেশীৰ বিষ আৰু স্বাস্থ্যজনিত আন বহুতো ৰোগ হ'ব পাৰে। ফোন ৰেডিয়েশ্যনে কি ক্ষতি কৰিব পাৰে জানো আহক। মোবাইলৰ পৰা ওলোৱা নীলা পোহৰ টোপনিৰ কাৰণ হোৱা হৰম'নৰ ক্ষতি কৰে। ইয়াক মেলাটনিন বোলা হয়। ই শৰীৰত ব্যাঘাত জন্মায়, যাৰ ফলত টোপনিৰ সমস্যাৰ সৃষ্টি হয়। শুই থকাৰ সময়ত মোবাইলটো কিমান দূৰত ৰাখিব লাগে। বিচনাৰ পৰা কমেও 3 ফুট দূৰত মোবাইল ফোনটো ৰাখিলে বিপদজনক বিকিৰণৰ পৰা হাত সাৰিব পাৰি। মোবাইল ফোনৰ লগত জড়িত ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ইলেক্ট্ৰমেগনেটিক ফিল্ডৰ শক্তি। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে ফোনটোৰ পৰা নিৰ্গত হোৱা আৰু এক ৰেডিয়েশ্যনৰ ফলত মগজুৰ কৰ্কট ৰোগ হ'ব পাৰে। যদি আপুনি মোবাইল ফোন আসক্তিৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে ৰাতি ফোনটো নিস্তব্ধ কৰি ৰাখক। এলাৰ্মৰ বাবে ঘড়ী ব্যৱহাৰ কৰক। লগতে ফোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কিতাপ পঢ়িবলৈ আৰম্ভ কৰক। কিতাপ পঢ়াৰ অভ্যাস ভাল আৰু ই আপোনাক সময়মতে শুবলৈ সহায় কৰিব।